तमिलपुर में ये तमिलपुर नहीं लग रहा है, ये सिंगापुर लग रहा है। इसका जो स्तर है, जो इसका खूबसूरती, जिस तरह ये सारा टूर्नामेंट ऑर्गेनाइज करा गया है, मैं दाद देना चाहता हूँ, मैं सैल्यूट करना चाहता हूँ यहाँ के लोगों को और यहाँ के नेतृत्व को, और ख़ास तौर से प्रमोद बोरो जी को। उन्होंने इतनी लगन से, इतनी मेहनत से और इतने शौक से इसको संगठित कराया है। देख के सबकी आंखें खुल गई हैं। इतने अंतर्राष्ट्रीय स्तर के प्रतियोगिताएं हमने देखी हैं, लेकिन इस तरह का आयोजन मैंने नहीं देखा, इसलिए बहुत बधाई। और जैसा कि यहाँ का माहौल है, वैसे ही यहाँ पे खेल में भी उसी स्तर का होगा। सबको बधाई, सबको शुभकामनाएं। 8খন খেলা হ'ব আৰু ইতিমধ্যে টাইডো হৈছে। এইটো প্ৰথমতে লীগ হ'ব, তাৰপিছত নকআউট হ'ব আৰু শেষৰ দিনাখন অৰ্থাৎ 23 তাৰিখে ছেমিফাইনেল আৰু ফাইনেল হ'ব। আৰু ছেমিফাইনেলত আমাৰ খোখৰ যিটো নিয়ম, দুইটা টিমেই থাৰ্ড হিচাপে গণ্য কৰা হয়, খালি পইণ্টৰ মানে ৰেংকিঙৰ কাৰণে থাৰ্ড খেলাখন হ'ব। এতিয়া আজি গোটেইটা দলে খেলিব, গোটেইটা দলে খেলিব। দলকেইটাৰ নামটো মই কৈ দিছোঁ বাৰু। আমাৰ ল'ৰা ছোৱালী দুইটা আছে, ইৰাণৰ অকল ল'ৰা, সাউথ কোৰিয়াৰ ল'ৰা ছোৱালী দুইটা, শ্ৰীলংকাৰ ল'ৰা ছোৱালী দুইটা, মালয়েছিয়াৰ অকল ছোৱালী, বাংলাদেশৰ ল'ৰা ছোৱালী দুইটা, ইণ্ডিয়াৰ ল'ৰা ছোৱালী দুইটা, নেপালৰ ল'ৰা ছোৱালী দুইটা, ভূটানৰ ল'ৰা ছোৱালী দুইটা। আৰু আমি খুব আনন্দিত যে প্ৰথমবাৰৰ কাৰণে তেনেকুৱা এটা ইণ্টাৰনেশ্যনেল এটা ইভেণ্ট আমি তামোলপুৰত পাতিবলৈ সুযোগ পাইছোঁ। আৰু ইয়াৰ কাৰণে ইণ্ডিয়ান খো-খো ফেডাৰেশ্যন, আছাম খো-খো ফেডাৰেশ্যনক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ সিদ্ধান্ত মৰ্মে ইয়াত আমি তেনেকুৱা এটা ইমান মেগা ইভেণ্ট এটা ইয়াত হোষ্ট কৰিবলৈ সুযোগ পাইছোঁ। আৰু তামোলপুৰবাসী হিচাপে, বিটিয়াৰবাসী হিচাপে, অসমবাসী হিচাপে আমি চব গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই পৰিৱেশটো আহিছে আজি আমি সকলো অনুভৱ কৰিব পাৰোঁ, যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খেল জগতখনত এটা নতুন কনচেপ্ট আনিলে। খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া, বিভিন্ন কাৰ্যসূচী এনাউন্স কৰিলে। গ্ৰাম্য অঞ্চলবিলাকত এটা ডাঙৰ এটা খেলত ৰেভলিউশ্যন আহি গ'ল। আৰু ইয়াৰ দ্বাৰাই সকলোৱে এতিয়া সাহস কৰিছে, আমিও সাহস কৰিছোঁ তেনেকুৱা এটা ইভেণ্ট ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে। আৰু বৰ্তমান অসমতো পৰিৱেশ বহুত সলনি হৈ গ'ল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত অকল ইনফ্ৰাষ্ট্ৰাকচাৰ গুৰুত্ব দিছে, খেলৰ এইটো নহয়। খেলৰ কাৰণে খেলুৱৈসকলকো বহুত বেছি গুৰুত্ব দিয়া গৈছে। আৰু খেলুৱৈসকলক যিমানখিনি ফেচিলিটি লাগে, ছাপৰ্ট লাগে, এইখিনি দিয়া গৈছে। আৰু ইয়াৰ কাৰণে সকলো আজি খুব এটা ভাল, এটা পজিটিভ এটা মাইণ্ড লৈ ওলাই আহিছে। আৰু তামোলপুৰত আগৰ পৰাই ট্ৰেডিশ্যনেলি বহুতখিনি খেল ইয়াত আমি দেখিবলৈ পাইছোঁ, আমি বহুত সৰুৰ পৰাই। আৰু খো-খোটো বহুত তামোলপুৰৰ অঞ্চলৰ ৰাইজে বহুত মানে খো-খো আগতে আন্তৰিকতাৰে খো-খোটো লৈছিলে। এতিয়া ভাৰতবৰ্ষ খো-খোটো যেনেকৈ আগুৱাই লৈ যাব বিচাৰিছে, গোটেই বিশ্বত খো-খোটো খেলা আৰম্ভ কৰিছে লাহে লাহে। প্ৰায় 34টা কাণ্ট্ৰিত খো-খো খেলিছে। ইয়াত এছিয়ান গেমত খো-খো আজি জেগা পাইছে। ৱৰ্ল্ড চেম্পিয়নৰ কাৰণে খো-খোৰ কাৰণে ইতিমধ্যে অৰ্গেনাইজ কৰা হৈছে লণ্ডনত। তো এইবিলাক যিটো দেখিবলৈ পাইছোঁ যে খো-খো বহুত আগবাঢ়ি আছে। আৰু আমাৰ আনন্দৰ কথা এইটো হৈছে কি এইবাৰ যিটো 4th এছিয়ান চেম্পিয়নশ্বিপ যিটো গেম ইয়াত তামোলপুৰত হ'ব, ইয়াত তামোলপুৰৰে সন্তান ৰঞ্জনা চৰণীয়া ডাঙৰীয়ানী ইয়াত অংশগ্ৰহণ কৰিব আমাৰ ইণ্ডিয়ান টীমৰ হৈ পেলাই। তো সেইটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা। গতিকে আমি আশা কৰিছোঁ এই 4দিনীয়া ইভেণ্ট, খো-খোৰ যিটো ইভেণ্ট, মেগা ইভেণ্ট, ইয়াৰ পিছত আমাৰ গ্ৰাম্য অঞ্চলত যথেষ্ট ৰাইজে এনকাৰেজমেণ্ট পাব, ইউথসকলে, খেলুৱৈসকলে যথেষ্ট এনকাৰেজমেণ্ট পাব। আৰু আহি থকা সময়ত এইটো এটা আই অ'পেনাৰ হিচাপে আহি থকা সময়ত মানুহৰ চকু মেলাৰ কাৰণে এটা ডাঙৰ কাম কৰিব। আৰু সকলো ইয়াত অংশগ্ৰহণ কৰিব পাৰিব আৰু খেল জগতখন বহুত আগুৱাই যাব বুলি আমি আশা কৰিছোঁ। খালি আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে যিহেতু ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ অভাৱ, সেইকাৰণে যিমানখিনি পাব্লিকক একমডেট কৰিব লাগে, যিমানখিনি আমি ফেচিলিটি দিব লাগে, সেইটো অলপ কম হ'ব। ইয়াৰ কাৰণে আমি চবে ক্ষমা বিচাৰিছোঁ। কিন্তু আমি